3400 किलोमीटर क्रॉस करके पहुंच गया मंजिल। আপুনি যে চাইকেলেৰে এই কেদাৰনাথ যাত্ৰা কৰিলে, এই যাত্ৰাত কেনেকুৱা লাগিল সেইখিনি আমাৰ প্ৰিমিয়াৰ নিউজৰ দৰ্শকক অলপ জনাওক। বহুতে ভাল লাগিছে মানে নতুন নতুন জাগা যাব পাইছোঁ, নতুন নতুন জাগা চাইছোঁ আৰু নতুন মানুহৰ লগত মিট আপ হৈছে, তাৰে পৰা নতুন বস্তুবিলাক শিকিব পাইছোঁ। বহুতে ভাল লাগিছে আৰু জাগাবিলাকো বহুত ধুনীয়া, খুব বেছি ধুনীয়া। গৰম হয়, গৰম আছে তাতে বহুত বহুত বেছিয়ে গৰম আমাৰ ইয়াতকৈ, কিন্তু জাগাবিলাক ভাল লাগিছে আৰু চাই কিনে। যিহেতু মই কৈখিনি কৰিব নোৱাৰিম যে কিমান ভাল জাগাটো, বহুতে ভাল মানে আপোনালোকে যদি চাই তেতিয়াহে গম পাব এনেকুৱা আৰু জাগাবিলাক। আপোনাৰ এই চাইকেলেৰে যাত্ৰাত কিমান সময় আপুনি চাইকেল চলাইছিল আৰু কিমান সময় জিৰণি লৈছিল সেইখিনি অলপ জনাওক। মই চাইকেল চলাওঁতে ৰাতিপুৱা খুব বেছি 7টা মানতে মই ওলাই যাওঁ। তাৰপিছত তাতে যিহেতু দোকানবিলাক সেনেকৈ খোলা নাথাকে নাস্তা কৰিবৰ কাৰণে, ডাইৰেক্ট আপোনাৰ 12টা 1টা মানত সেনেকৈ নাস্তা কৰিব পাওঁ। সেইখিনি টাইমত মই ৰখি কিনে নাস্তাবিলাক কৰোঁ বা ব্ৰেকফাষ্ট কৰি লওঁ, আৰু তাৰপিছত লাঞ্চৰ কাৰণে 3টা 4টা বজাত ৰখোঁ, আৰু তাৰপিছত ডাইৰেক্ট ৰাতি 8টা 8:30লৈকে চলাওঁ। সেইখিনি টাইমত মোৰ ডেইলি আপোনাৰ 100 কিলোমিটাৰৰ ওপৰত চলোৱা হৈ যায়, কেতিয়াবা 150 কিলোমিটাৰ, কেতিয়াবা 180 কিলোমিটাৰ এনেকৈ চলাওঁ। আৰু গৰম যদি অকণমান কম হয় তেতিয়াহ'লে আৰু অলপ বেছি চলাব চেষ্টা কৰোঁ, যিহেতু গৰম বহুত তাতে, সেইকাৰণে বেছি চলাব পৰাটো নাযায়। সেনেকৈ লাহে লাহেকৈ সেনেকৈ চলাই আগবাঢ়ি গৈ আছে। হয়, আৰু এই গম পোৱা গৈছে যে আপোনাৰ এই যাত্ৰাটো এটা সপোন আছিল। হয়, সেই সপোনটো পূৰণ হৈ বৰ্তমান কেনেকুৱা লাগিল? বহুত বেছি ভাল। মানে মই নিজেও ভবা নাছিলোঁ যে মই এনেকৈ একেবাৰে ওলাই যাম বুলি। মই সৰুৰ পৰাই মোৰ সপোন আছিলে, যিটো মই কেদাৰনাথ ধাম মই তাতে দৰ্শন কৰিম বুলি, যাম বুলি। কিন্তু মই কেইদিনমান আগতে মাকো কৈছিলোঁ যে মই এনেকৈ গৈ আছোঁ বুলি, মাকো আগত কোৱা নাছিলোঁ। হঠাৎ মই ওলাই গৈছোঁ আৰু গৈ পাই তাতে ইমান বেছি সুখ, মানে কি ক'ম আৰু। সিটো জাগা গৈ পাই তাতে মোৰ অবভিয়াছলি মই কান্দি দিছোঁ তাতে গৈ, কিয় ক'লে মই ইম'চনেল হৈ গৈছিলোঁ। কি ক'ম আৰু, নাই বহুত ইমান সৰুৰ পৰা ভাবি থকা জাগাত যদি এনেকৈ গৈ পাওঁ, সপোন এটা যদি পূৰা হয়, তেতিয়াহ'লে নিজকে মানে কোনেও ৰখাব নোৱাৰিব। এইটো কিয় ক'লে মই ৰখাব নোৱাৰোঁ, কিয় আমি ল'ৰা মানুহ হয়, এনেতো কান্দাটো বহুতেই ডাঙৰ কথা, কিয় আমি কান্দাটো বহুত ডাঙৰ কথা, আৰু সেনেকৈ আমি চকুৰ পানী আমাৰ নোলায়। কিন্তু তাতে মহাদেৱৰ চৰণত গৈ কিনে যে চকুৰ পানী ওলাই গৈছে, মানে কি ক'ম আৰু, ইমান বেছি প্ৰিয়। আৰু সপোন পূৰা হোৱাৰ পিছততো বহুত বেছি ভাল লাগিছে। মই বিচাৰোঁ যে আৰু মোক দেখি আৰু মোৰ বয়সৰ ল'ৰাবিলাক বা ল'ৰা ছোৱালী যিমানেই হওক, যুৱকবিলাকে এইটো শিক লয় এটা, যে যিয়ে নহওক চাইকেলেদি যাব নালাগে, কোনো ডাঙৰ কথা নহয়, কিন্তু সপোনটো পূৰা কৰিবৰ কাৰণে ওলাই আহি যাওক আগফালে, তেতিয়াহে কিবা এটা হ'ব। নহ'লে সেনেকৈ যদি থাকি যায় তো একোৱেই নহ'ব। আৰু মেইনলি বহুতে কৈছে যে চাইকেল লৈ গৈছ কিবা কিবি। মই ক'ব বিচাৰোঁ যে যাৰ যেনেকুৱা মন সেনেকৈ যাব পাৰিব। মোৰ মন্তব্যটো কি হ'ল, মই চাইকেল ৰাইড কৰোঁ, মই চাইকেল ৰাইডাৰ, প্ৰফেচনেল নহয়, কিন্তু মই ৰাইড কৰোঁ। সেইকাৰণে মই ভাবিছোঁ মই চাইকেল লগতে যাম, আৰু মোৰ যোনটো মান্তি আছিলে মই চাইকেল লগত যাম আৰু চাইকেল লগতে আহিম, সেইটো মোৰ পূৰণ হৈছে আজি 2 মাহত। তাৰপিছত আগতীয়াকৈ মই চবকে ক'ব বিচাৰোঁ যে এইটো কি ক'ম আৰু বিৰাট বেছি সুখ হৈছে, বিৰাট বেছি, মানে মই এক্সপ্লেইন কৰিব পৰা নাই, মই কি ক'ম নক'ম এনেকুৱা হৈ আছে। মানে ইমান সুখ তাতে গৈ কিনে, ইমান শান্তি, ইমান সুখ, আৰু সেইটোতো আপোনাৰ স্বৰ্গ, তাতকৈ বেছি আৰু কি ক'ম। মই স্বৰ্গতকৈও বহুত বেছি ভাল, বহুত ভাল লাগিলে গৈ। আৰু বৰ্তমান আহিছোঁ, মনটো বেয়া লাগি আছে, কিয় ক'লে তাৰে পৰা ৰিটাৰ্ণ হৈ আহিব মনে যোৱা নাছিল। তাতে গৈ পোৱাৰ পিছত মানে আপুনি আশাটো একদমেই কম হৈ যাব, কিয় ক'লে আহিবই মন নাযাব তাতে গৈ। সেইকাৰণে ঠিক আছে, আহি পালোঁ, আৰু এবাৰ যদি পাৰোঁ কেতিয়াবা ফেমিলিৰ লগতে যাম। তাৰপিছত এনেকৈ আগবাঢ়ি থাকিম। আৰু এই যাত্ৰাত এই যাওঁতে আৰু আহোঁতে কিমান সময় লাগিল? মোৰ টোটেলি 2 মাহ কমপ্লিট লাগিছে যোৱা আৰু অহা। তাতে মোৰ অকণমান জ্বৰ আদি হৈছিল, সেইকাৰণে মই 2-3 দিন তাতে ৰেষ্টও লৈছিলোঁ, সেইটোৰ কাৰণে মোৰ 2 মাহ কমপ্লিট লাগিলে। নহ'লে 2 মাহতকৈ অলপ কমতে হৈ গ'লে হয়।
আপোনাৰ এই চাইকেলেৰে যাত্ৰাত কেনেকুৱা ঘাট প্ৰতিঘাত হ'ল সেইখিনি অলপ আমাৰ দৰ্শকক জনাওক। ঘাট প্ৰতিঘাতটো কি ক'ম মানে সেনেকুৱাতো ইমান বৰ বেছি একো হোৱা নাই। তাতে গৰম বেছি সেইকাৰণে স্কিন ডিজিজ অকণমান হৈছিল, ৰেচেছ আহি গৈছিল আৰু ভৰি অকণমান মই দুখ পাইছিলোঁ যাওঁতে, মানে মোৰ ক্ৰেংক আহি গৈছিল এইটো। তাৰপিছত বৰ্তমান ঠিকে আছে চব, বাকী চব ভালকৈ। এয়া আমাৰ ভাইজনো আহি পাইছে ৱেলকাম কৰিবলৈ, বহুত বেছি ভাল লাগিছে। আৰু যিহেতু ভালেকৈ গৈছোঁ, ভালকৈ আহি পাইছোঁ, বহুত বেছি ভাল লাগিছে। আপোনাৰ যে এইটো সপোন আছিল যে চাইকেলেৰে কেদাৰনাথ যাত্ৰা কৰিব, এনেকুৱা আৰু আপোনাৰ কিবা সপোন আছে নেকি? হয় আছে মোৰ। মই ভাবি থৈছোঁ যে মোৰ কেদাৰনাথ যাত্ৰাটো কমপ্লিট হোৱাৰ পিছত মই ভাবি থৈছিলোঁ যে মই অল ইণ্ডিয়াৰ কাৰণে ওলাই যাম, পূৰা ভাৰতটো ভ্ৰমণ কৰিম মই চাইকেলেৰে, সেইটো মই ভাবিছিলোঁ। আৰু যিহেতু অকণমান টাইম লাগিব সেইটোৰ কাৰণে, খুব বেছি নহয় 2-3 বছৰ বা তাতকৈ অলপ দীঘলীয়াও হ'ব পাৰে। তাৰপিছত মই মানে ওলাই যাম আৰু আকৌ মই গোটেই ভাৰতটো ভ্ৰমণ কৰিবৰ কাৰণে ওলাই যাম। এইটো মই আগৰ পৰাই ভাবি থৈছিলোঁ। মই ভাবিছিলোঁ তাৰে পৰা ওলাই যাম বুলি, কিন্তু আগত মই এইটো ড্ৰিম ৰাইডটো কমপ্লিট কৰিলোঁ, তাৰপিছতহে মই আৰু নেক্সট ভাবিম। আৰু একচুৱেলি এইটোত ফাইনেন্সিয়েলি প্ৰব্লেমো আহি যায় বহুত, কিয় ক'লে অকলে নিজৰ পইচাৰে সেনেকুৱাটো কৰিব বহুত টান, যিহেতু আমি মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। কিন্তু এতিয়া চাওঁ ভোলেনাথে কি কৰে, ভোলে বাবাই এইটো চাবই অৱশ্যে। নেক্সট অল ইণ্ডিয়াৰ কাৰণে প্ৰিপেয়াৰ কৰিম মই আৰু সেয়ে।